নমস্কাৰ বন্ধুসকল, আপোনালোকৰ মাজলৈ বহুত দিনৰ মূৰত এটা নতুন ভিডিঅ' লৈ আহিছোঁ। শেৱালি ফুলখিনি দেখি নিশ্চয় গম পাইছেই চাগৈ। হয়, আজি বনাবলৈ লৈছোঁ শেৱালি ফুল আৰু কলখাৰৰ এটি নতুন ৰেচিপি। প্ৰথমতে বস্তুকেইটা যোগাৰ কৰি লৈছোঁ। এয়া কাটি লৈছোঁ পিঁয়াজ আৰু বিলাহী। এতিয়া যোগাৰ কৰি লৈছোঁ কেইফুটামান নহৰু আৰু জলকীয়া। ইয়াত আছে কলখাৰ, শেৱালি ফুল, পিঁয়াজ, বিলাহী, কেইফুটামান নহৰু আৰু জলকীয়া। এয়া লগতে এটা মই মাছৰ মাথা ফ্ৰাই কৰি লৈছোঁ। কাঁহীখনত তেল গৰম হ'বলৈ দি এতিয়া কেইটামান মেথি গুটি দি দিলোঁ। এতিয়া দিবলৈ লৈছোঁ কাটি থোৱা কেইটামান পিঁয়াজ। কাটি থোৱা পিঁয়াজখিনিৰ পৰা প্ৰায় মই মিডিয়াম চাইজৰ দুটা পিঁয়াজৰ জোখাৰে পিঁয়াজখিনি কেৰাহীত দিছোঁ। এতিয়া মই দি দিলোঁ নহৰু কেইফুটা আৰু জলকীয়া কেইটা। পিঁয়াজ নহৰুখিনি অকণমান ভাজি লৈ এতিয়া দিছোঁ নিমখ আৰু এতিয়া দিছোঁ অকণমান হালধি। এতিয়া দিবলৈ লৈছোঁ শেৱালি ফুলখিনি। মই শেৱালি ফুলখিনি অকণমান কুহুমীয়া গৰম পানীত ধুই লৈছোঁ। ফুলখিনি প্ৰায় গলি যাবলৈ আৰম্ভ কৰিছে, তেনেতে মই দিবলৈ লৈছোঁ কলখাৰ। মই ব্যৱহাৰ কৰিছোঁ 2 চামুচ কলখাৰ। এতিয়া দিবলৈ লৈছোঁ ফ্ৰাই কৰি থোৱা মাছৰ মাথাকেইটা। মাছ কেইটুকুৰা সোনকালে সিজিবৰ কাৰণে মই অলপ ভাঙি দিলোঁ। এইবাৰ এড কৰিছোঁ অলপমান কুহুমীয়া গৰম পানী। অকণমান উতলোতে মই এতিয়া কাটি থোৱা বিলাহীখিনি দি দিছোঁ। এয়া আপোনালোকে দেখিছে আমাৰ পানীখিনি কমি গ'ল আৰু মই শেষত এড কৰা বিলাহীখিনিও একেবাৰে গলি গৈছে। একেবাৰে সহজ আমাৰ শেৱালি ফুলৰ খাৰ তৈয়াৰ হৈ গ'ল।